ফাইনেলি হেমষ্টাৰ কম্বেটৰ লিষ্টিং হৈ গ'ল 530। বাকী মই অকণমান ভাবিছিলোঁ অকণমান আপতে যাব। বাকী কি হ'ল দাম যোৱাৰ কাৰণে মই চেল কৰি দিলোঁ গোটেইখিনি। মানে মিনিমাম মোৰ $40 পাইছিলেগৈ। অলপ কাম কৰিব বুলি ভাবিলোঁ, খালি নগ'ল, ডাউন হৈ গ'ল। সেইকাৰণে $32 মই চেলিং কৰিলোঁ। আৰু কোনে কোনে কিমান ডলাৰ পালা সকলোৱে কমেণ্ট কৰি জনাব নাপাহৰিবা। তেতিয়া মই গম পাম যে আৰু কোনে কোনে কিমান ডলাৰ কেপ আছে কি কথা। বাকী যদি আপোনালোকে আগৰ ভিডিঅ'ত চাইছে তেতিয়া মই কৈছিলোঁ যে 0.01 হ'লে আমুক পাব, 0.1 হ'লে আমুক পাব। খালি 0.01 হ'ল ফিক্স ৰেটটো। বাকী এতিয়া মাৰ্কেটটো অলপ ডাউন গৈছে। বাকী হয়তো আজি ৰাতিলৈ মাৰ্কেটটো আকৌ আপ হ'ব পাৰে, যদি আকৌ আপোনালোকে বাই কৰিব পাৰিব। বাকী আপোনালোকে মাৰ্কেটটো চাই ল'ব, বা আপোনালোকে এইটোতে যদি ছেটিছফাই হয় তেতিয়াহ'লে আপোনালোকে আগৰ ভিডিঅ'ত যোনটো দিয়া আছে সেইটোৰ মতে আপোনালোকে চেল কৰি দিব পাৰিব বা বেংকত উইড্ৰ কৰিব পাৰিব। বাকী উপায় নাই আৰু, মানে মাৰ্কেট ভেলুটো যিমান ভাবিব লৈছিলে তাতকৈ বহুত কম গ'ল। 0.1 হ'লে বহুত ভাল আছিল। যোনটো $40 আছিলে বা $32 আছিলে সেইটো ডাইৰেক্ট গৈ $200 বা $300 হ'লগৈ। এতিয়া উপায় নাই। বাকী অকল হেমষ্টাৰকে ধৰি থাকিলে নহ'ব, আৰু এয়াৰড্ৰপছ বহুত আছে। মই এতিয়া ডিছক্ৰিপশ্যনত এয়াৰড্ৰপছটোত আমাৰ লিংক দি দিম, আপোনালোকে তাত ক্লিক কৰি মাইনিং কৰিব পাৰিব। কেনেকৈ কি কৰিব লাগে তাৰ ওপৰত ডিপেণ্ড কৰি মই ভিডিঅ' এটা লৈ আহিম, আৰু আগৰ ভিডিঅ'টোতো মই কোৱা আছে কেনেকৈ কি কৰিব লাগে, আপোনালোকে চাই ল'ব পাৰিব। একো নাই আৰু, এতিয়া মানে যোনকেইটা নেক্সট আহিব অক্টোবৰত ব্লামটো আপোনালোকৰ লিষ্টিং হ'ব। লিষ্টিং হ'ব লাগে, একেবাৰে চিয়ৰিটি হোৱা নাই, অক্টোবৰ ফাৰ্ষ্টত হ'ব নহ'লে একেবাৰে লাষ্টত হ'ব পাৰে। এইটো অকণমান ভাল এমাউণ্টত দিব বুলি আশা আছে। এতিয়া ব্লামটো যোনটো আছে আপোনালোকে ভালদৰে মাইনিং কৰিব, বাকী চাওঁ কি হয়।